हेलो फ्रेंड्स, स्वागतम जनाइছো সকলোকে শিখাৰ দিন লিপি অন্য এটা ভিডিঅ'লৈ। আজি এক পৰঠাৰ ৰেচিপি এটা শেয়াৰ কৰিব ওলাইছো। একেবাৰে সহজকৈ আৰু মই অলপ বেলেগ ধৰণে বনাইছো। আৰু এইদৰে বনাবৰ কাৰণে সাধাৰণতে আটা ময়দা মঠিবও নালাগে আৰু বেলিবও নালাগে। নৰ্মেলি বনোৱা পৰঠাতকৈ কোমল আৰু পাতলহে হয়। গতিকে জানিবৰ কাৰণে আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এতিয়া আহক আমি দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। এক পৰঠা বনাবৰ কাৰণে মই ইয়াত দুটা কণী ব্যৱহাৰ কৰিছো আৰু এতিয়া কণী দুটা এটা ডাঙৰ বাতিলে দি দিছো। মই একাপ ময়দাৰে বনাম, গতিকে একাপ ময়দাৰ কাৰণে দুটা কণীয়ে জোখৰ হয়। এতিয়া ইয়াত একাপ কুহুমীয়া গৰম গাখীৰ দি দিছো। কুহুমীয়া গৰম গাখীৰৰ সলনি আপোনালোকে কুহুমীয়া গৰম পানীও দিব পাৰে, কিন্তু গৰম গাখীৰত বনালে এনেকৈ বেছি টেষ্ট হয় পৰঠাবিলাক। আৰু এতিয়া গাখীৰ আৰু কণীখিনি এতিয়া খুব ভালদৰে মই কাটা চামুচ এখনৰ সহায়েৰে ভালদৰে ফেটি লৈছো। যিমানে ভালদৰে ফেটিব সিমানে পৰঠাবিলাক কোমল হয় আৰু ফ্লাফি হয়। ইয়াত এতিয়া মই একাপ ময়দা যোগ কৰি দিছো। ময়দাৰ সলনি আপোনালোকে আটাৰেও বনাব পাৰে পৰঠাবিলাক। ইয়াত এতিয়া প্ৰায় অলপমান আধা চামুচ মানেই হ'ব নিমখ দি দিছো। একেলগতে ইয়াত সৰু সৰুকৈ কাটি লোৱা অলপ ধনিয়া প্ৰায় 2-3 চামুচমান হ'ব, সেইখিনিও দি দিছো। ইয়াত এতিয়া আধা চামুচমান হ'ব চিলি ফ্লেক্স দি দিছো। এইটো সম্পূৰ্ণ অপচনেল, যদি আপোনালোকে দিব বিচৰা নাই তেতিয়াহ'লে সেইটো স্কিপ কৰিব। এতিয়া কাটা চামুচ এখনৰ সহায়েৰে গোটেইখিনি ভালদৰে মিক্স কৰি গৈছো। খুব ভালদৰে ফেটি ল'ব লাগে আৰু একেলগতে গোটেইখিনি গাখীৰ মই যোগ কৰা নাই। প্ৰথমতে একাপ গাখীৰ দিলোঁ আৰু তাৰপিছত যদি আৰু গাখীৰ দৰকাৰ হয় তেতিয়া যোগ কৰিম। আৰু ইয়াৰ বেটাৰটো অলপ পাতলকৈ লাগে, এইটো বেটাৰ বহুত বেছি ডাঠ হ'ব নালাগে। ইয়াত এতিয়া আৰু 4 চামুচমান গাখীৰ যোগ কৰি দিছোঁ, বেটাৰটো অলপ ডাঠ যেন লাগিলে। আৰু তাৰপিছত এতিয়া এডাল হুইস্কৰ সহায়েৰে মই ফেটি ল'ম। হুইস্কডালে ফেটিবলৈ বেছি সুবিধা হয়। আৰু মই আজি এক পৰঠাখিনি আপোনালোকক দুই ধৰণে বনাই দেখুৱাম। গোটেইখিনি ভালদৰে ফেটি লোৱাৰ পিছত এইখিনি ৰেডি হৈ গৈছে। এখন চামুচেৰে এনেকৈ দেখুৱাইছোঁ, চাওক ইমান পাতলকৈ মই ৰাখিছোঁ বেটাৰখিনি। এতিয়া গেছটো অন কৰি এখন টাৱা পাতি দিছোঁ আৰু টাৱাখন পতাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে কমাই থৈছোঁ। এনেকুৱা কম হৈ থকা অৱস্থাতে ইয়াত 3-4 টোপালমান ৰিফাইন তেল যোগ কৰি দিছোঁ। টাৱাখন বেছি একেবাৰে গৰম হ'ব নালাগে। তাৰপিছত ইয়াত এতিয়া যিখিনি বেটাৰ ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি এবাৰ এনেকৈ আকৌ ভালদৰে ফেটি লৈছোঁ। তাৰপিছত ইয়াত এতিয়া মই 1.5 হেতামানকৈ দিম। এতিয়া ওপৰৰ ছাইডটো ভালদৰে শুকাবলৈ দিম। সাধাৰণতে 1 মিনিটতকৈ কম সময় লাগে। যিদৰে আমি ভুৰুকীয়া পিঠা বা পানী পিঠা বনাওঁ সেই একে প্ৰচেছেই, খালি এনেকৈ বনোৱা পৰঠাবোৰ খাবলৈ বেছি কোমল হয়। আৰু এইটো এক পৰঠা মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু এটা অলপ বেলেগ ধৰণেও আপোনালোকক বনাই দেখুৱাম। এইটো এতিয়া গেছৰ ফ্লেমটো ল'। ওপৰৰ ছাইডটো পূৰা ড্ৰাই হৈ যোৱাৰ পিছত এতিয়া লুটিয়াই দিছোঁ আৰু হেতা এখনৰ সহায়েৰে এনেকৈ প্ৰেছ কৰি দিছোঁ। খুব কম সময় লাগে বনাবৰ কাৰণে। সাধাৰণতে 1-2 মিনিটৰ ভিতৰতে এটা পৰঠা ৰেডি হৈ যায়। আৰু গেছৰ ফ্লেমটো একেবাৰে মই ল'তে এনেকৈ বনাই যাম গোটেই পৰঠাখিনি। এতিয়ালৈকে যদি আজি ৰেচিপিটো চাই ভাল পাইছে এটা লাইক কৰি দিব। আৰু কোনোবা নতুন বন্ধু বান্ধৱীয়ে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। এতিয়া প্ৰথমটো পৰঠা হোৱাৰ পিছত মই আৰু এটা আকৌ বনাই দেখুৱাইছোঁ। টাৱাখন যদি বেছি গৰম হৈ যায় তেতিয়া গেছটো অলপ সময়ৰ কাৰণে অফ কৰি টাৱাখন পূৰা ঠাণ্ডা কৰি ল'ব আৰু তাৰপিছত আকৌ গেছৰ ফ্লেমটো ল'ত ৰাখিয়ে বনাব। এনেকৈ গেছৰ ফ্লেমটো সদায় ল'ত ৰাখিয়ে বনাব লাগে, নহ'লে পৰঠাখিনি ভালদৰে স্প্ৰেড নহয় আৰু তেতিয়া গোটেই ডাঠ হৈ যায় আৰু তেতিয়া পৰঠাবিলাক খাবলৈ ভাল নহয়। একেদৰে মই এইটো বনাই ল'ম। এতিয়া এক পৰঠা বনোৱা দ্বিতীয় মেথডটোলৈ আহিছোঁ। টাৱাখনত আৰু অলপ ৰিফাইন তেল সানি দিয়াৰ পিছত ইয়াত আকৌ এতিয়া 2 হেতা দিছোঁ। মই এইটো অলপ ডাঙৰকৈ বনাম, গতিকে ইয়াত 2 হেতা দি আকৌ এনেকৈ টাৱাখনৰ সহায়েৰে চাৰিওফালে এনেকৈ স্প্ৰেড কৰি দিছোঁ। তেতিয়া পৰঠাটো খুব পাতল হয় আৰু কোমল হয়। টাৱাখনৰ সহায়ত এনেকৈ ভালদৰে বহলাই লোৱাৰ পিছত এতিয়া ওপৰৰ ছাইডটো পূৰা ড্ৰাই কৰি ল'ম, ঠিক একেদৰে আগৰটো যেনেদৰে বনাইছিলোঁ। এতিয়া এটা ছাইড পূৰা ড্ৰাই হ'ল। তাৰপিছত এতিয়া হেতাখনৰ সহায়েৰে এনেকৈ লুটিয়াই দিছোঁ আৰু ইটো ছাইডো প্ৰায় 1 মিনিটতকৈ কম সময় লাগে সিজিবলৈ দিম। দুইটা ছাইড খুব ভালদৰে সিজিলে এনেকৈ মই দুইফালে লুটিয়াই অলপ হেঁচি বনাই গৈছোঁ। অলপ ৰঙচুৱা হ'লে ভাল লাগে।
এগ পৰঠাখন খুব ভালদৰে দুইটা চাইডে সিজাৰ পিছত এতিয়া আৰু এটা কণী ভাঙি এনেকৈ ওপৰত দি দিছোঁ। এনেকৈ আৰু এটা এক্সট্ৰা কণী দি দিলে খুব বেছি হেল্ডি হয় পৰঠাখন আৰু খাবলৈও বিৰাটেই ভাল লাগে। যদি আপোনালোকে আগতে এনেকৈ বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু ৰেচিপিটো কেনে পাইছে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া কাটা চামুচ এখনৰ সহায়েৰে এনেকৈ চাৰিওফালে বহলাই দিছোঁ আৰু তাৰপিছত ইয়াত এতিয়া নিজৰ টেষ্ট অনুসৰি অকণমান নিমখ দি দিম। এটা চাইডে ভালদৰে সিজাৰ পিছত এতিয়া লুটিয়াই দিছোঁ আৰু ইটো চাইড সিজিবৰ কাৰণে খুব বেছি 1-2 মিনিটতকৈ কম সময় লাগিব। এতিয়া চাৰিওফালে আৰু অলপ ৰিফাইন তেল ছটিয়াই দিছোঁ, তেতিয়া লুটিয়াবৰ কাৰণে সুবিধা হয়। এক 2 মিনিটৰ কাৰণে ভালদৰে সিজাই লোৱাৰ পিছত এতিয়া হেতাখনে এনে চাৰিওফালে অলপ প্ৰেছ কৰি দিছোঁ আৰু এইটো এগ পৰঠা ৰেডি হৈ গ'ল। এতিয়া এইটো এখন প্লেটত উলিয়াই লৈছোঁ আৰু বাকী যিখিনি বেটাৰ আছিলে সেইখিনিয়ে মই বাকীখিনি বনাই লওঁ। এয়া গোটেইখিনি এগ পৰঠা মোৰ বনাই ৰেডি হৈ গ'ল। দেখিয়ে ধৰিব পাৰিছে চাগে কিমান কোমল আৰু পাতল হৈছে। এতিয়া এটা এনেকৈ জাপি দেখুৱাইছোঁ, তাৰপিছত এটা ফ'ল্ড কৰি দেখুৱাইছোঁ। এয়া চাওক, দেখিয়ে ধৰিব পাৰিছে চাগে। বহুতেই কোমল হয় আৰু বহুতেই টেষ্টি লাগে এনেকৈ খাবলৈ। আৰু এইটো যিটো মই ছেকেণ্ড পদ্ধতিটোত বনাইছিলোঁ, ওপৰত যিটো এটা এক্সট্ৰাকৈ কণী দি, সেইটো এনেকৈ সৰু সৰু ল'ৰা ছোৱালীক বনাই দিবচোন, ভিতৰত চচ বা মেয়নিজ টাইপৰ ভৰাই, সিহঁতি খাই খুব এনজয় কৰিব। আশা কৰিছোঁ আপোনালোকে আজি এইদৰে বনোৱা এগ পৰঠা ৰেচিপিটো চাই ভাল পালে। পুনৰ লগ পাম এটা নতুন আৰু সহজ ৰেচিপিৰ সৈতে। আৰু আজিৰ এই ৰেচিপিটো শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।